পাৰ্টিটো তো পাৰ্টি কথা কিয় ক'ব বাৰু কথা পাৰ্টি কথা কিয় ক'ব হাই গাইজ ৱেলকাম বেক টু মাই চেনেল গীতুজ ব্লগ চ' আজি মই এটা আছোঁ বেলেগ লুকত মই চাদৰ মেখেলা পিন্ধি আছোঁ আৰু মই গৈ আছোঁ মই পঢ়া কলেজখনত মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যোনখন কলেজত পঢ়িছিলোঁ আমাৰ মৰিগাঁৱৰে হয় গুৰুকুল একাডেমি জুনিয়ৰ কলেজ চ' তাৰলৈকে মই গৈ আছোঁ বিকজ আজি তাত ফাংচন এখন পাতিছে আমাৰ কলেজৰ 12 বছৰ কমপ্লিট হ'ল চ' তাৰ কাৰণে এটা ফাংচন পাতিছে আৰু তাত আজি দিক্ষু আহিব চ' ভাবিলোঁ মই মৰিগাঁৱত আছোঁ এতিয়া মানে ঘৰত আছোঁ এতিয়া ভাবিলোঁ ব্লগ এটা বনাওঁ সেইকাৰণে আজি কলেজলৈ আহিছোঁ আৰু কলেজত অনলি মানে ছোৱালীবিলাকে চাদৰ মেখেলা পিন্ধি যাব লাগে সেইকাৰণে ময়ো আজি চাদৰ মেখেলা পিন্ধি কেনে আহি গ'লোঁ এতিয়া মই স্কুটি লৈ গৈ আছোঁ ঘৰৰ পৰা ওলালোৱে বাৰু এতিয়া আৰু 5 মিনিটমান লাগিব কলেজখন পাওঁতে চ' গৈ থাকোঁ মই এতিয়া মোবাইলটো থওঁ কলেজ পোৱাৰ পিছত আকৌ ব্লগটো ষ্টাৰ্ট কৰিম এতিয়া মই কলেজ গৈ লওঁ চ' গাইজ মই পালোঁহি কলেজ স্কুটি থ'লোঁ পাৰ্ক কৰিলোঁ এতিয়া আমাৰ কলেজৰ ছাৰহঁতে মানে ভাষণ দি আছে এজন এজনকৈ চবেই এতিয়া মই তালৈ যাম আৰু পাৰিলে তাত যি যি হৈ আছে মই পাৰিলে শ্বুট কৰিবলৈ ট্ৰাই কৰিম ছাৰ 2013 চনত মই এখন কলেজত এডমিশ্যন লৈছিলোঁ তো গুৰুকুল কলেজ তেতিয়া মোৰ ঘৰৰ লগতেই আছিলে তেতিয়াৰ পৰা তুমি ভাল মনত পেলা তোমালোকৰ ঘৰত এখন ভাজি বনায় ভাজিখন তোমাৰ স্পেচিয়েলি 9:30 9:45 হয় মোৰ প্ৰথম ক্লাছটো শেষ হয় দ্বিতীয় ক্লাছটোত মানে ভাজিৰ সুবাস বুজি পাইছা মনত পৰিছে নে তোমাৰ আৰু মই তোমাক সুধো পৱন এয়া ভাজি তোমাৰ নে বোলে ছাৰ বেয়া দি আছে আৰু জানো আৰু বেংগলী মানুহ ভাজিয়ে মেইন ন তো তেনেকুৱা টাইপৰ বহুত স্মৃতি আছে ভাজি পুৰি লৈ পেলাই মোৰ ঘৰৰ লগতে যিহেতু চ' গাইজ আহি মোৰ ফেভৰেট ছাৰজনক লগ পালোঁ আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ হয় অৰ্পণ তামুলী অৰ্পণ ছাৰ মোৰ একদম ফেভৰেট ছাৰ হয় ছাৰ কিবা আজি ভাল লাগিল বহুত আমাৰ গুৰুকুলৰ আজি দ্বাদশ বৰ্ষপূৰ্তি পালন কৰা হৈছে ইয়াত গতিকে আজি মানে নপুৰণি ছাত্ৰ ছাত্ৰীবিলাকক লগ পাইছোঁ মই ইয়াত 2015ত জইন কৰিছিলোঁ আৰু মই জইন কৰাৰ পিছতে মানে গীতুহঁত ছেকেণ্ড বেচ আছিলে মই জইন কৰাৰ পিছৰ ছেকেণ্ড বেচ তাকে ভাল লাগে বহুত সিহঁতক বহুত দিনৰ মই লগ পালোঁ তাইক খবৰ খাতি পাই থাকোঁ মানে টাইম মেছেজ কৰে ফোন কৰি থাকে আৰু আমাৰ ছাৰ একদম য়াংগেষ্ট মানে আমাৰ গোটেই টিমটোৰ ভিতৰত ছাৰ মানে কি ষ্টাফৰ ভিতৰত একদম য়াংগেষ্ট মানে আমাৰ ছাৰ থেংক ইউ কমপ্লিমেণ্টৰ কাৰণে ভাল লাগিল গীতু ইউটিউব চেনেলবিলাক চাই খুবেই ভাল লাগে আৰু মই ছাবস্ক্ৰাইব আৰু লাইক কৰি আছোঁ ছাৰৰ পৰা ছাপোৰ্ট পাইছোঁ যে আৰু কি লাগে নিজৰ ছাৰৰ পৰা ছাপোৰ্ট পাইছোঁ আৰু কি লাগে আমাৰ ষ্টুডেণ্টেও হৈ পেলাই যে এনেকুৱা কাম কৰিছে ভাল লাগিছে তেনেকুৱা আৰু মৰিগাঁৱৰ পৰা আজিকালি ওলাইছে ন তেনেকুৱা প্ৰায় ওলাইছে ভাল লাগে তেনেকুৱা মৰিগাঁৱৰ মানে ইউটিউবাৰৰ ভিতৰত ময়ো আছোঁ ছোৱালী ইউটিউবাৰ হয় ভাল লাগে বহুত ভাল লাগে আমাৰ গুৰুকুলৰ প্ৰথম মেবি হ'ব চাগে গীতটো ইয়াৰ আগত মই তেনেকুৱা মই আশাৰ পৰা পোৱা নাই তেনেকুৱা ফাৰ্ষ্ট মেবি মোৰ ডিষ্ট্ৰিক্ট গীতুৱে হ'ব লাগে ইউটিউবাৰ থেংক ইউ ছ' মাছ থেংক ইউ গাইজ এতিয়া আমি খাবলৈ বহিছোঁ আমাৰ ইয়াত পেকেট লাঞ্চ দিছে এটা কুপন লৈ পেকেট লাঞ্চ দিছে চ' কি পাইছে দেখাই এগ পোলাও পাইছে আমাৰ এয়া আমাৰ পল্টন চবেই হাই কৰি দে হাই কৰ হাই এয়া আমাৰ গুৰুকুলৰ এইটো আমাৰ মানে চবচে ডাঙৰ হল হয় এইটোৱে ইয়াতে আমি ক্লাছ কৰিছিলোঁ এতিয়া ইয়াত আমাৰ খোৱা বোৱাৰ ব্যৱস্থা হৈ আছে চ' ফাৰ্ষ্টে এইটো মোৰ খাই লওঁ খাই কেনে আকৌ ভিডিঅ' বনাই আছোঁ চ' আহি পাই গ'লোঁ মোৰ ভাইটি এটা খাদ্য বিভাগত আছে চ' ই নবাই আছে মানে বেলেগক খুৱাব লাগে সি চাগে নিজেহে খাই আছে সেইটোৱে আৰু মই সাবস্ক্রাইব নকৰিবা লাইক নকৰিবা দুবাই দিয়া মই কৈছোঁ কিন্তু একদম লাইক কমেণ্ট শ্বেয়াৰ চব কৰিবা একদম বহুত ধুনীয়া
ঠিক আছে ঠিক আছে বাই এতিয়া আকৌ কলেজৰ অলপমান ইফাল সিফাল মানে গৈ আছোঁ আৰু চব চিনাকি অচিনাকি চ' আমাৰ লগত আছে একদম মেইন গেষ্ট এজন ই গুৰুকুলত পঢ়িছে বুলি মই একেবাৰে নাজানো পঢ়িছিলি তই গুৰুকুলত পঢ়িছিলি মই একেবাৰে গম মই আজি ইয়াত যেতিয়া মানে লিষ্ট এখন পালোঁ তাত সি গান গোৱাৰ মানে নামবিলাক পালোঁ ইয়াৰ নাম আছে মই তেতিয়া গম পাইছোঁ ই গুৰুকুলত পঢ়ে দিয়া কোৱা এতিয়া আকৌ লগ পালোঁ তোমাক মোৰ চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ কোৱা আগৰটো 40 হ'ব 39K হৈ আছে ছাবস্ক্ৰাইবাৰ 5K হোৱা তই পাৰ্টি কথা কিয় ক'ব এবাৰ তই পাৰ্টি কথা কিয় ক'ব তাকে আজি কিটো ব্লগ পালোঁ আপোনালোকে আগতেও কৈছে এতিয়া কৈছোঁ ছাবস্ক্ৰাইব কৰক আৰু ছোৱালীজনী দে এতিয়া কি গান গাবি আজি ক আজি আমাৰ কলেজত গান গাব মই লিষ্টখন দেখা পাই মানে শ্বক হৈ গৈছোঁ ই যে গুৰুকুলত পঢ়িছিল বুলি চ' কি গান গাবি ক গাম আৰু আছামিজ নে অ'কে চ' ব'লা কিবা কিবি কলে যদি যা মই মোৰ নাম লৈ লৈ খাব পাৰিবি আৰে বাই বাই আকৌ লগ পাম তাত চ' গাইজ মোৰ জুনিয়ৰ ভণ্টি কেইজনীমানক লগ পালোঁ আৰু ইহঁতে আজি ডান্স কৰিব নাম কেইটা কৈ দিয়া চ' মোৰ নাম কৃষ্ণা ডেকা তোমাৰ আগতে ফোনত তুমি বহুত কিউট বুলি পঢ়ি আছিলোঁ যে চ' ইহঁতে আজি ডান্স কৰিব কি ডান্স কৰিবা চ' বেলেগ বেলেগ নে তুমি বেলেগ কি কৰিবা চ' অল দ্য বেষ্ট মই ভিডিঅ' কৰিম বাৰু আপোনালোকে চাব পাৰিব ছাবস্ক্ৰাইব কৰিবা ইউটিউবাৰ চেনেলটো থেংক ইউ ছ' মাছ এতিয়া ডান্সৰ কাৰণে অল দ্য বেষ্ট মই ভিডিঅ' কৰি আছোঁ আপোনালোকে চাব You came and tucked your way into my heart. Oh, you know that this is all, so I don't need to take it slow. If you want me, then I believe that there's a simple remedy. We don't need no miracle. I think we've seen it all. Just make the call. I'll come running over. We don't need no miracle. It's unconditional. Just make the call. গাইজ এইখিনিতে বহিয়া একদম ডেক'ৰেশ্যন কৰিছে জেগা এটা এইখিনি হাই ঐ আনা চ' ইয়াৰ বাহঁতে ফটো উঠি আছে ময়ো উঠিম বাৰু ফটো এয়া মোৰ ফ্ৰেণ্ড শিৱানী আৰু ৰিপিকা ইমান লাজ কিয় মইচোন লাজে নকৰোঁ এতিয়া আমি তালৈ যাম তাত ফটো উঠিম এইটো জেগা এইবোৰ গোটেই ইম'জিবোৰ লগাই থৈ দিছে ইয়াত চ' থিমটো ভাল লাগিছে এতিয়া মই ইয়াত ফটো উঠিম ৰকেট গ'ল এইফালেদি এই মাত্ৰ ৰকেট গ'ল আমাৰ আছামিজৰ মেম আছে পলিটিকেলৰ মেম আছে কেইবাজনীও মেম আছে বাট মেমহঁত ফটো উঠাত পূৰা বিজি চ' ভিডিঅ'ত ইমান নলওঁ নেকি ফটো উঠাত বিজি যেতিয়া এনেকৈ দেখাই দিছোঁ সকলো ছাৰ বাইদেউ আৰু লগৰ লগ বন্ধু আৰু ভাইটি ভণ্টি সকলোকে লগ পাইছোঁ গতিকে ভাল লাগিছে মোৰ অলপমান কামো হৈ আছে তথাপি চেষ্টা কৰিম গাবলৈ সহযোগ কৰিলে ভাল লাগিব ধন্যবাদ
হেল্ল' ভাল না হ'ব নাই পালে বৰ জোৰকে চিঞৰা হ'ব লাগে দাদা তো ঠিক আছে মই তোমাৰ কথা কৈছো ন আপোনালোকে লগত যাব লাগিব কিন্তু হ'ব মজা গাই আছো ৰ এই মুঠি খবৰ লিখিছিলে মোৰ দাদা ইব্ৰাহিম দুলা কাষৰে আৰু সুৰ কৰিছিলে মোৰ বন্ধু মাৰণ নেবী সকলোৱে সহযোগ কৰিব তেতিয়া ভাল লাগিব যিহেতু এইটো শেষৰ গান শেষৰ প্ৰগ্ৰাম মানে প্ৰগ্ৰামটো শেষ হোৱা নাই বাৰু শেষৰ গান সেইকাৰণে সকলোৱে সহযোগ কৰিলে ভাল লাগিব